দৰং জিলাৰ মঙলদৈবাসীৰ বাবে সুখবৰ কিডনী তথা প্ৰস্ৰাৱৰ সমস্যাৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আপোনাৰ নিচেই ওচৰত। গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল আয়ুকেডিৰ উদ্যোগত তথা ইষ্টাৰ্ণ ষ্টোন এণ্ড কিডনী ফাউণ্ডেশ্যনৰ সহযোগত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ 21 জানুৱাৰী বুধবাৰ পুৱা 10 বজাৰ পৰা স্থান লাইফ কেয়াৰ ফাৰ্মাচী কৰিমচক মঙলদৈ দৰং ৱাৰ্ড নম্বৰ 6। আপুনি এনেধৰণৰ সমস্যাত ভুগি আছে নেকি, যেনে কিডনী ষ্টোনৰ সমস্যা, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱৰ সমস্যা, ইউৰলজিকেল কেঞ্চাৰ যেনে কিডনী, ইউৰিনেৰী ব্লাডাৰ, যৌনাংগ আৰু অণ্ডকোষ তথা প্ৰষ্টেটৰ কৰ্কট আৰু পুৰুষ আৰু মহিলাৰ সকলো প্ৰকাৰৰ যৌন সমস্যা। পৰামৰ্শৰ বাবে উপস্থিত থাকিব ভাৰতৰ লেজাৰমেন খ্যাত মানৱদৰদী চিকিৎসক তথা উত্তৰ পূব ভাৰতৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ কিডনী হস্পিটেল ইনষ্টিটিউট অৱ ইউৰলজি এণ্ড কিডনী ডিজিজেছ চমুকৈ আয়ুকেডিৰ মুখ্য পৰিচালন সঞ্চালক তথা ইউৰলজি আৰু ৰবটিক্সৰ মুখ্য বিশেষজ্ঞ ডাক্তৰ অৰূপ কুমাৰ নাথ। বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ পৰামৰ্শৰ বাবে আগতীয়াকৈ যোগাযোগ কৰক। স্থান লাইফ কেয়াৰ ফাৰ্মাচী কৰিমচক মঙলদৈ দৰং ৱাৰ্ড নম্বৰ 6। যোগাযোগৰ বাবে ফোন নম্বৰ 6001626200 63758433327 অথবা 98641044444।